কলিতা। মই আজি আপোনালোকলৈ আগবঢ়াবলৈ আহিছোঁ পচলাইদি মাংস বনোৱা। এতিয়া আমি পচলা আৰু মাংস, আলু আৰু জলকীয়া যিকেইটা ইনগ্ৰিডিয়েণ্টছ লাগে সেইখিনি আমি ভালদৰে কাটি ল'ম। পচলা আমি ল'ম 1 বাটিমান, আৰু সেই হিচাপত আপুনি যিমানটো পৰিমাণৰ মাংস ল'ব পাৰে, বনলেছ হওক বা বন থকা হওক একো প্ৰব্লেম নাই। তাৰপাছতে আমি কেৰাহীত তেল দিম। তেলখিনি গৰম হোৱাৰ লগে লগে আমি তাত কাটি থোৱা অনিয়নখিনি দি দিম। গোটেইখিনি নিদিওঁ, অলপ ৰাখি দিম যাতে আমি পাছত অলপ দিব পাৰোঁ। এইখিনি আমি ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। সেয়া হৈ যোৱাৰ পাছত আমি তাত আদা নহৰু যোনখিনি পেষ্ট আছিলে সেয়া আমি তাত দি পেলাই ব্ৰাউন হোৱালৈকে অলপ দেৰি ভাজি থাকিম। ভাজি হৈ যোৱাৰ পাছত আমি তাত বাকীখিনি ইনগ্ৰিডিয়েণ্টছ এটা এটাকৈ দি যাম। এই ধৰক চিকেন মছলা আৰু যি আপুনি মছলাখিনি এড কৰিব বিচাৰে সেই গোটেইখিনি দিব পাৰে। আমি গাৰ্লিক পেষ্টটো অলপ থৈ দিম পাছত দিবৰ কাৰণে, যাতে তেতিয়া তাৰমানে গোন্ধটো আমি পাছত থাকে। আমি ভাজি থাকিলে যোনটো নহৰু আদাৰ গোন্ধটো নাথাকিব পাৰে, সেইটো তাৰমানে পাছত দিলে থাকে। সেইবাবে আমি নহৰু আদা পেষ্টটো আৰু অনিয়ন পেষ্ট সেইটোতো আমি অলপ পাছলৈকে থৈ দিম, আৰু এইখিনি আমি ব্ৰাউন কালাৰ হোৱালৈকে খুব ধুনীয়াকৈ লৰাই থাকিম। এইদৰে আমি চাম যে যেতিয়ালৈকে ব্ৰাউন নহয় তেতিয়ালৈকে আমি লাহে লাহে লৰাই থাকিম। তাৰ পাছত আমি এতিয়া মেৰিনেট কৰি থৈছিলোঁ চিকেন আধা ঘণ্টাৰ বাবে ফ্ৰিজত থৈ, সেয়াও আমি তাত দি পেলাই ভাজি থোৱা এই যোনখিনি কেৰাহীত অনিয়ন আছে তাত আমি দি দিম। দি পেলাই খুব ধুনীয়াকৈ মিক্স হোৱাকৈ লৰাই থাকিম। আমি তেতিয়ালৈকে লৰাম যেতিয়ালৈকে ইয়াৰ কালাৰটো অলপ চেঞ্জ নহয় আৰু অনিয়নখিনি একেবাৰে মানে গলি পেলাই চিকেনত একদম মিলি যাব, আৰু খুব ধুনীয়া গোন্ধ পোৱা যায়। তো ইমানেই ধুনীয়া গোন্ধ, আপুনি ঘৰত ট্ৰাই কৰি বনাব, আৰু কেনেকুৱা হয় মোক কমেণ্টত ক'ব। এইদৰে আমি ধুনীয়াকৈ লৰাই পেলাই থৈ দিম। আপুনি মন গ'লে ইচ্ছা কৰিলে ঢাকিবও পাৰে। অলপ সময়ৰ পাছত যেতিয়া ই অলপ ব্ৰাউন টাইপ হ'বলৈ হ'ব, ৰেড ব্ৰাউন এনেকুৱা যেতিয়া মৰমৰীয়া নিচিনা অকণমান যেতিয়া কালাৰটো চেঞ্জ হোৱা যেন পাব, তেতিয়াও আমি আকৌ ইয়াত আলু যোনখিনি কাটি থৈছিলোঁ সেয়া আমি দি দিম। আলু দি পেলাই আলুখিনিও তাৰ লগত খুব ধুনীয়াকৈ লৰাই ভাজি দিম। ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই, ধুনীয়াকৈ বস্তুটো অকল খালি ভাজিব লাগে। এতিয়া অলপ হালধি দি দিয়া হ'ল, আৰু আপুনি নিমখ দিব আপোনাৰ সোৱাদ অনুসৰি, আৰু চিকেন মছলা, জিৰা গুড়ি সেইখিনিও আপুনি এনেকৈ দিব পাৰে, আৰু যিমানটো দিয়ে সেইটো আপোনাৰ ইচ্ছাৰ ওপৰত কথা। জিৰা গুড়ি, চিকেন মছলা আৰু ধনিয়া পাউডাৰ সেইকেইটা বস্তু আপুনি দিব পাৰে। খুব বহুত বেছি মছলাৰ প্ৰয়োজন নাই, কাৰণ পচলা যিহেতু ইয়াত দিয়া হৈছে এনেওতো এটা খাৰেই হয়, আৰু যি খাৰেই আমি নাখাওঁ লাগিলে খুব ধুনীয়া লাগে। এতিয়া আৰু চিকেনৰ লগত তাতে কলখাৰ কিমান ভাল লাগে, পচলা কিমান ভাল লাগে। এতিয়া আমি গোটেইখিনি ভালকৈ ভাজি ল'ম, খুব ধুনীয়াকৈ হেতাৰে লৰাই খুব ধুনীয়াকৈ আমি ভাজি ল'ম, যাতে অকণমান মানে লাগি যাব নালাগিব। আপুনি ঘনাই ঘনাই লৰাই থাকিব। কিন্তু ইয়াত এটা কথা আছে, আপুনি যদি ঢাকি দিয়ে মানে পানী ওলায়, সেইবাবে আমি উইদাউট ঢাকনিৰে আমি বনাই থাকিম। এয়া দেখিছে আপুনি ধুনীয়া ব্ৰাউন কালাৰ এটা আহিছে। এয়া যেতিয়া এই ধুনীয়া ব্ৰাউন কালাৰটো আহে আৰু তেলবোৰ যেতিয়া ওলাইছে, আৰু এটা কথা আমি ইয়াত বেছি তেল নিদিওঁ, কাৰণ চিকেনৰ পৰা অলৰেডি তেল ওলায়, আৰু পচলাটো যিহেতু অলপ তেলি হৈ যায়, সেইকাৰণে আমি তেলটো ইমান বেছি নিদিওঁ। যদি আপুনি ইচ্ছা কৰে আপুনি দিব পাৰে। আমি ইয়াত অকণমান কালাৰটোৰ কাৰণে চয়া চচ অলপ দিম। চয়া চচ দিলে আৰু ধুনীয়া হয় কালাৰটো। এতিয়া আমি খুব ধুনীয়াকৈ
ভাজি পেলাম। এয়া চাওক ইমান ধুনীয়া কালাৰ হৈছে। কালাৰৰ লগতে আপোনাৰ গোন্ধটো ইমানেই ধুনীয়া হৈছে যে মই আপোনাক কি ক'ম। আৰু বিশ্বাস কৰক মোৰ মুখত একদম পানী আহি গৈছে। ঠিক আছে, এতিয়া আমি ভাজি পেলাই দেখিছে কিমান ধুনীয়াকৈ এটা ধুনীয়া একদম ব্ৰাউন কালাৰ এটা আহিছে, গল্ডেন ব্ৰাউন। আমি তেনেকৈ অলপ দেৰি 5 মিনিটমান মিডিয়াম ফ্লেমতে বনাই আছোঁ। 5 মিনিটমান তেনেকৈ ভজাৰ পাছত আকৌ আমি ৰৈ দিম। ৰৈ পেলাই আকৌ আমি তেনেকৈ ভাজি থাকিম। যেতিয়া আপুনি দেখিব যে মৰমৰীয়া নিচিনা বা অলপ মানে ৰেড নিচিনা কালাৰটো আহিছে, তেতিয়া আমি ৰাখি থোৱা অনিয়নখিনি আকৌ দি দিম। দি পেলাই আকৌ সেইখিনি খুব ধুনীয়াকৈ ভাজি পেলাম। আৰু এতিয়া আমি ইয়াত পচলাখিনি দি দিলোঁ। চিকেনখিনি যেতিয়া অলপ আধা সিজা নিচিনা হ'ব, আমি সেইটো টাইমতে পচলাখিনি দিম, কাৰণ পচলাটো সিজিবৰ কাৰণে ইমান বেছি টাইম নালাগে। সেইবাবে আমি পচলাখিনি এতিয়া আমি ইয়াত দি দিলোঁ। পচলাখিনি প্ৰথমতে কাটি পেলাই গ্লাছে হওক বা মিক্সাৰ গ্ৰাইণ্ডাৰতে হওক আপুনি অকণমান মাৰি ল'ব, যাতে সৰু সৰু পেষ্ট নিচিনা হৈ পৰে। তেতিয়া ই মানে খুব ধুনীয়াকৈ মিলি যায়। আৰু এতিয়া বনাওঁতে বেছি সময় নালাগে। আৰু খুব ধুনীয়াকৈ যেতিয়া আপুনি পেষ্ট কৰি পেলাই বনাব, তেতিয়া মানে মাংসটোৰ লগত মানে এটা খুব ধুনীয়া এটা গ্ৰেভি হৈ যায় মানে। এতিয়া আমি পচলাখিনি দি খুব ধুনীয়াকৈ ভালকৈ লৰাই থাকিম। পচলাৰ যোনটো এই বগা বগা যোনটো পৰি থাকে, আমি সেইটো নোহোৱালৈকে অলপ ডাৰ্ক ব্ৰাউন হৈ যাব, মানে অলমষ্ট ব্লেক টাইপ হৈ যাব পচলাখিনি। তেতিয়া আমি জানিম যে আমাৰ এইটো খুব ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি এইটো ভাজি থাকিম। আৰু আমি যদি আমি ঢাকি দিওঁ তেতিয়া ইয়াত পানী ওলায়, সেইকাৰণে আমি ঢাকনা নিদিয়েই মানে ভাজি থাকিব লাগিব। এয়া এনেদৰে আপুনি খুব ধুনীয়াকৈ ভাজি থাকিব। গেছটো কিন্তু একেবাৰে মিডিয়াম ফ্লেমতে থ'ব, হাই নকৰিব। এয়া অলপ দেৰি 5 মিনিটমান তেনেকৈ ৰাখি দিয়াৰ পাছত এয়া দেখিছে পচলা কালাৰটো চেঞ্জ হ'বলৈ লৈছে। হোৱাইটৰ পৰা এতিয়া অলপ এনেকুৱা হালধীয়া নিচিনা হৈ পৰিছে। এয়া আকৌ 5 মিনিটৰ পাছত একদম ধুনীয়াকৈ মানে এটা খুব যেন পেষ্ট এখিনি আমি দি দিছোঁ, তেনেকুৱা নিচিনা দেখা গৈছে। খুব ধুনীয়া হৈ যায়। এয়া চাওক পচলাখিনি একদম চিকেনখিনিৰ লগত একদম মিহলি হৈ সোমাই যায়, মানে বহুত ধুনীয়া লাগে। মই একদম নবনাই পৰা ইমান ধুনীয়া গোন্ধ। এতিয়া আমি অলমষ্ট হৈ গ'ল। সেইকাৰণে আমি এতিয়া যোনখিনি আমি লাষ্টত আদা নহৰু পেষ্ট ৰাখি থৈছিলোঁ, সেয়া আমি তাত দি দিম। দি গোটেইখিনি খুব ধুনীয়াকৈ লৰাই দিম। আদা নহৰু পেষ্টটো এইকাৰণে লাষ্টত দিয়া হয়, কাৰণ ইয়াৰ গোন্ধটো তাৰমানে লং লাষ্টিং হৈ থাকে। তেতিয়া ফাৰ্ষ্টত দিলে আদা নহৰু পেষ্টটো ফাৰ্ষ্টতে চব ধোঁৱা চোৱা হৈ চব উৰি যায়, আৰু লাষ্টত দি দিলে ইয়াৰ গোন্ধটো ইমানেই ধুনীয়া হৈ থাকে, সেইকাৰণে অকণমান পাছত দি দিছোঁ। এয়া আমাৰ পচলা দিয়া মাংস ৰেডি হৈ গৈছে।